তো হেল্ল' গাইজ, তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড আপোনালোকক ৱেলকাম জনাইছোঁ মই পাট-মুগাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ পৰাই। আৰু ইয়াত এটা স্পেচিয়েল আজি এটা অকেজন আছে, চ' মই ভাবিছোঁ আপোনালোকক সেই অকেজনটো অকণমান দেখুৱাওঁ। আৰু লগতে মোৰ লগত আছে মোৰ ব্ৰাদাৰ মিষ্টাৰ পল্লৱ। নমস্কাৰ। পল্লৱ আৰু তেখেতৰ এটা চেনেল আছে, পল্লৱ নাথ ভ্লগছ বুলি আছে, হয়নে? তো তেখেতৰ চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব। আৰু আজি আমি একেলগে দুটাই ভিডিঅ' বনাম। তো পল্লৱ এটা বস্তু এড কৰি দিওঁ। আৰু লগতে আজি এখন অন্নপ্ৰসন্ন আছে, ঠিক আছে? গোপাল ধান বুলি কয়, শুৱালকুছিৰ বংশৰ গোপাল ধানত অন্নপ্ৰসন্ন এটা আছে। তো আপোনালোক তাৰে কিছুমান সৰু সৰু শ্বৰ্ট ভিডিঅ' কাটি পেলাই মই দেখাম, আৰু লগতে ৰিজৰ্টখনো দেখাম। তো তেনেহ'লে ভিডিঅ'টো শেষলৈ চাব। থেংক ইউ। আৰু এটা বস্তু চাওক, আজি মানুহ কিমান হৈছে চাওক এবাৰ। পূৰা মানুহ বহি গৈছে গৰমত, কিন্তু কাৰেণ্টটো গুচি গ'লে বহুত বেয়া চিটুৱেশ্যন হ'ব। চব মানে ভাত খাবৰ কাৰণে বহিছে ইয়াত, দেখিছে আপোনালোকে চবে ভাত খাবৰ কাৰণে বহি আছে ইয়াত। তো হেল্ল' গাইজ, আমি অন্নপ্ৰসন্ন খালোঁ, আৰু খাই লৈ পেলাই তাত যিটো ইমান গৰম আছিলে, অকণমান গৰম নাথাকা জেগাত মোক এই পল্লৱে লৈ আহিছে। আৰু এতিয়া মই আপোনালোক দেখাই আছোঁ এতিয়া জেগাটো কেনেকুৱা। আই থিংক আপোনালোকৰো ভাল লাগিব। তো চাওকচোন এইবাৰ জেগাটো দেখিছে, নদী, এইটো চাগে নদী ন? এইটো বোকা আছে, আৰু এইটো দেখিছে ভিউজটো চাওক এবাৰ। ৱাও। তো ফাইনেলি আমি আহি পালোঁ নদীৰ ওচৰ, দেখিছে নদীটোৰ ওচৰ। কিন্তু ইয়াত মানুহৰ হাগিছে, মানুহবিলাকে দেই, মানুহে তামান হাগিছে, গোন্ধ একদম কেঁচা, মানে কি কয়, ৰ'দ পৰিলে যিটো গোন্ধ ওলায় সেইটো গোন্ধ ওলাইছে। তো ফাইনেলি আপোনালোকক এতিয়া ভিউজটো দেখাম, চাব হা। ভিউজটো দেখাই আছোঁ এতিয়া, চাওক। এয়া ব্ৰহ্মপুত্ৰ নদী, ৱাও। আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত কেমেৰাটো এবাৰ এনেকৈ লৈ দিয়া, দেখাই দিয়া। তো দেখিছে এয়া শুৱালকুছি, আৰু শুৱালকুছিত আহি পেলাই যে এনেকুৱা এটা নাজাৰা দেখা পাওঁ মই ভবা নাছিলোঁ। মই ভাবিছিলোঁ কি যে শুৱালকুছিখন পাট মুগাৰ কাৰণে বিখ্যাত, কিন্তু যে এনেকুৱা দৃশ্যৰ কাৰণে যে বিখ্যাত মই ইমাজিন কৰিব পৰা নাই। আই কেন ইমাজিন। লুক এট দিছ। দেখাই দিয়া। থেংক ইউ, থেংক ইউ, বহুত ভাল লাগিছে। এইখন গুৱাহাটীৰ ব্ৰিজখন ডাইৰেক্ট দেখাই পায়। এইখন শৰাইঘাট ব্ৰিজ ন? আচ্ছা, ইয়াৰ পৰাই চাওক, এই ব্ৰিজখন ডাইৰেক্ট মই অলপ জুম কৰি দিছোঁ, ডাইৰেক্ট দেখা পায় এইখন শৰাইঘাট ব্ৰিজ। পাওঁ যদিও ৰ'দ দি আছে ইয়াত, কিন্তু ফিল হোৱা নাই যে ৰ'দ দি আছে। সঁচাকেই এটা মনোমোহা দৃশ্য ইয়াত। ইয়াত আছে এইটো পলাশবাৰী এয়াৰপৰ্ট। কোনটো পলাশবাৰী? এই পলাশবাৰী এইটো এইটো পলাশবাৰী, এইটো পলাশবাৰী। এইপিনে এয়াৰপৰ্ট, এইপিনে এয়াৰপৰ্ট। এইটো এয়াৰপৰ্ট এইফালে আছে নেকি? আৰু ইয়াৰ ওচৰত এখন আপোনাৰ গান্ধী, মহাত্মা গান্ধীৰ এখন সেই গান্ধী পাৰ্ক এখন আছে, মানে গান্ধী আশ্ৰম হয় এখন। গান্ধী আশ্ৰম। আৰু
মহাত্মা গান্ধী আহিছিলে ইয়াতে আপোনালোকে গম পাব তাত গোটেইবিলাক আছে দেখাই আছোঁ আমি আপোনালোকক ঐ দেখিছে ফ্লাইট এখন গৈ আছে ৱাও ৱাও কি সুন্দৰ এটা নাজাৰা দেখিব পাইছে দেখিছে জাহাজখন উৰি গৈ আছে এখন অচিন ঠাইলৈ গৈ আছে হয়তো এটা সুন্দৰ বতাহ আহি আছে ৱাও কি সুন্দৰ নাজাৰা লগত এখন নাও এখন নাও এখন জাহাজ লগতে পানীৰ কুলু কুলু শব্দই মনটো সঁচাকৈ মানে মুগ্ধ কৰি পেলাইছে থেংক ইউ ব্ৰ বন্ধু বান্ধৱীসকল মই আজি বিতুপনৰ ভ্লগৰ দ্বাৰাই ষ্টাৰ্ট কৰিলোঁ মই আহিলোঁ বিতুপনৰ ভ্লগত আৰু একচুৱেলি মই শুৱালকুছিৰে হয় আৰু ইয়াতে একচুৱেলি বিতুপনক লৈ আহিলোঁ আজি আৰু আহি কিনে বিতুপনেও এতিয়া বহুত প্ৰকৃতিৰ মানে ফিল লৈ আছে আপোনালোকে চাব পাৰে এয়া বিতুপন প্ৰকৃতিৰ ফিল লৈ আছে পূৰা ফিলিংছ কেনেকুৱা চাই লওক একদম মানে গৰমত ঘামি জামি আহি এতিয়া একদম মানে কি ৰিলেক্স লৈ আছে সাগৰ যেন লাগিছেনে গাইজ আৰু একচুৱেলি বস্ত্ৰ নগৰী শুৱালকুছিত আপোনালোকেও আহিব বহুত এনেকুৱা জেগা আছে যিবিলাকে দেখা নাই বস্ত্ৰৰ বিষয়ে আপোনালোকে আহিব ইয়াতে গম পাব সকলোবোৰ কেনেকুৱা কি কৰা হয় আৰু একচুৱেলি এইটো মহাত্মা গান্ধীৰ দিনৰ পৰাই আমাৰ ইয়াতে এই বস্ত্ৰশিল্পটো মানে ষ্টাৰ্ট হৈছে মহাত্মা গান্ধীৰ দিনৰ পৰাই তো আপোনালোকে আহিব ইয়াতে চাব পাৰিব সকলোবিলাক গোটাইবিলাক আছে আমাৰ ইয়াতে আৰু যিহেতুকে কিছুমান মানুহে যিহেতুকে শালৰ বিষয়ে নাজানে বা কাহিনীও দেখাও নাই তেওঁলোকে তো এইবিলাক দেখিব পাৰিব কেনেকৈ সূতাটো বনোৱা হয় কেনেকৈ কাপোৰখন বনোৱা হয় তো সকলোবোৰ দেখিব আৰু ইয়াতে চব হেণ্ডমেড হয় আমাৰ পাৱাৰলুম নহয় হেণ্ডমেড আমি গোটেই নিজ হাতেৰে বনাওঁ এইবিলাক বস্তু আৰু সকলোৱে দেখিব পাৰিব শিকিব পাৰিব বুজিব পাৰিব আৰু আজিৰ এই ভিডিঅ'টোত ইয়াৰে প্ৰকৃতিখনৰ আমাৰ ইয়াৰ শুৱালকুছিৰ প্ৰকৃতিখনৰ কথা কৈছোঁ আপুনি ইয়াত নেচাৰটো দেখাব পাৰিব আৰু বিতুপনে আপোনালোকক দেখুৱাই থাকিব তো গাইজ মই এবাৰ একো নকওঁ জাষ্ট 5 ছেকেণ্ড আপুনি এই চাউণ্ডটো এবাৰ অনুভৱ কৰক গান্ধী আশ্ৰম শুৱালকুছি আৰু আমি তাৰ পৰাই অলৰেডি আহিলোঁ এই তাতে আছিলে নদীটো আৰু তাৰ পৰা এনেকৈ আহি পেলাই ইয়াত এইখিনি পালোঁ আৰু ইয়াতে আমি কি দেখাব পাৰোঁ চাওকচোন ভিতৰত হিমন্ত বিশ্ব শৰ্মাই কিমান চনত এইখন হেৰি কৰিছিলে 2016-17 বৰ্ষৰ ৰাষ্ট্ৰীয় পুঁজি গান্ধী আশ্ৰম এইখন উদ্বোধন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই 2016 আৰু 17ত ৱাও আৰু আহি পেলাই এইটো চাওক এইটো জাতিৰ পিতা মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধী আৰু তেখেতৰ লগত থকা এটা যঁতৰ ৰিয়েল একদম পূৰা ৰিয়েল একদম যেন মানুহ বহি আছে তেখেতৰ ভৰিৰ ৰোগো দেখা পায় ৱাও কি এটা চিন কিমান দিন লাগিছে বাইদেউ বনাওঁতে প্ৰায় 6 মাহ ইমান ধুনীয়া বনাইছে কোনে বনাইছে গম পোৱা নাই আগতে বেলেগ আছে এইবিলাক কিন্তু এনেকুৱা ফিল কৰিছে যেন তেখেতে তাত মানে কেঁচা ঘৰত বহি যেন যঁতৰ মাৰি আছে পুৰা একদম ৰিয়েল ফিল ৱাও মহাত্মা গান্ধীয়ে কেনেদৰে মানে বাচ্ছাবিলাক অলপ খেলিছিলে গছ পুলি ৰুব দিছিলে মানে এই চিত্ৰটোৰ পৰাইতো বস্তু বুজা যায় যে মহাত্মা গান্ধীয়ে বাচ্ছাবিলাকক ভাল পাইছিল আৰু তেখেতে গছ ৰোৱাৰ যিটো মানে পলিচি গছ ৰুব লাগে আমি গছ থাকিলে মানুহ থাকিব সেইটো চাওক মানে ছোৱালীজনীৰ হাতত গছ আছে এই গছ পুলি ৰুইছে গতিকে এইটো মহাত্মা গান্ধীয়েতো হয়তো শিকাইছিল সেইখিনি সময়তে ৱাও নাইচ শুৱালকুছি নাইচ থেংক ইউ আৰু দেখিলে আপোনালোকে আৰু দেন আছে এই বস্তুটো কি বা এইটো আছিলে চাগে আপোনাৰ মহাত্মা গান্ধী যেতিয়া শুৱালকুছিত আহিছিলে ইয়াতে এনেকুৱা এওঁলোক আহিছিলে আৰু তেওঁলোকৰ লগত এতিয়া নামবিলাক মানে যেতিয়া মহাত্মা গান্ধীয়ে মানে অসমত শুৱালকুছিত আহিছিলে তেতিয়া মানে এই আলোকচিত্ৰটো মানে দেখা পোৱা যায় সেইটো ইয়াত ৰাখিছে ৱাও সেইটোৱে হয়তো মহাত্মা গান্ধী ভাৰত স্বাধীন হোৱাৰ আগতে মেবি আহিছিলে হয়নে 1947 চনৰ আগতে মানে ইয়াত আহিছিল 1946 ইয়াতে প্ৰগ্ৰামো কৰিব পাৰি মানে ষ্টেজ প্ৰগ্ৰাম কৰিব পাৰি
এইবিলাক প্ৰগ্ৰেমৰ কাৰণে কৰি দিছে প্ৰগ্ৰেমৰ কাৰণে কৰিছে ইয়াতে ৰুমবিলাক আছে ইয়াতে কিবা মিটিং চিটিং হ'লে ইয়াতো কৰিব পাৰি তাই অলপ বাৰু হেৰি হৈ আছে বাকী ব্ৰ ইয়াৰে ফিলিংছ কেনেকুৱা ইমানতো ইয়াৰে ফিলিংছ মই ভাবিছিলোঁ একচুৱেলি যে গাঁও অঞ্চলত আমি যেতিয়া যাওঁ গাঁও অঞ্চলবিলাকত থাকি বহুত ভাল লাগে কিন্তু মই একচুৱেলি সঁচা অৰ্থত যদি কওঁ কেমেৰাৰ আগত কৈ থকাৰ কাৰণে নহয় মই যদি ৰিয়েল অৰ্থত যদি ক'ব যাওঁ মানে যিটো ফিলিংছ মই ইয়াত আহি পাইছোঁ মোৰ এনেকুৱা লাগিছে যে মই শুৱালকুছিত প্ৰতিটো সপ্তাহতে এবাৰকৈ আহিম ঠিক আছে শুৱালকুছিখনত দেখাব লগা বস্তু বহুত আছে আৰু বাণিজ্যৰ ক্ষেত্ৰত যদি আমি অসমখনক যদি আগুৱাই নিব লাগে তেনেহ'লে শুৱালকুছিক আমি আগুৱাই নিবই লাগিব ঠিক আছে গতিকে মই প্ৰতিজন মানুহকে মোৰ ভিডিঅ' চাই থকা প্ৰতিজন ব্যক্তিকে মই এটা বস্তু ক'ব বিচাৰিছোঁ যে আপোনালোকে শুৱালকুছিত আহক ইয়াৰে পৰা পাট মুগাৰ কাপোৰ কিনক আৰু ইয়াৰে যিটো দৃশ্য সেই দৃশ্যটো চাই নিজৰ মনটোক শান্তি অকণমান দিয়ক কাৰণ এখন বহুত ধুনীয়া জেগা হয় নালাগে আপুনি স্কটলেণ্ড যাব নালাগে আপুনি ইউৰোপ যাব আমেৰিকা যাব ইয়ালৈ আহক দেখো দেখো জানম হম দিল আপনা নাও ইমানখন নাও আছে মই এইজন ব্যক্তিক কি বুলি ধন্যবাদ দিম বিকজ তেওঁ এটা এনেকুৱা লোকেশ্যনত আনিছে ইটছ এ নেক্সট লেভেল তো আপুনি চাব পাৰে যে বৰ্তমান মই যিটো জেগাত আগতে আছিলোঁ সেইটো জেগাতকৈ এইটো অকণমান বেটাৰ ঠিক আছে তো সেই গতিকে মই আপোনালোক দেখাই যাওঁ চাওক এবাৰ জেগাটো আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ ব্ৰিজখন অতি ভালকৈ দেখা পায় এইটো চাওক আমাৰ শৰাইঘাট ব্ৰিজখন সেইখন শৰাইঘাট ব্ৰিজ আৰু এইটো ব্ৰহ্মপুত্ৰ ৱাও আৰু অসমত চবতে বানপানী হৈছে কিন্তু এইখিনি জেগাত বানপানী নহয় ইয়াৰে বিকজ যিটো মথাউৰি আছে এইটো যিটো মথাউৰি বিৰাট মানে ভালকৈ বনাইছে চৰকাৰে যাৰ কাৰণে ইয়াত বানপানী হোৱা নাই আৰু আশা কৰোঁ যাতে আমাৰ এই শুৱালকুছি অঞ্চলটো যাতে সদায় এনেকৈয়ে থাকে যাতে কেতিয়াও বানপানী নহয় আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰো আহিছে যেনেকৈ আমাৰ ডিম্পু আহিছে নেক্সট লেভেল বিকাশ চেত্ৰী আহিছে ইয়াত তো বহুতখিনি ইয়াতে ইউটিউবাৰ আহিছে সুখন পাঠকা ইভেন ইয়াত আহি গৈছে গতিকে এই নাজাৰা চাবৰ কাৰণে চবৰে মন আছে আৰু MSD আহিছে MSDও আহিছে এই ৰিচেণ্ট MSD ভিডিঅ' বনাই গ'ল ইয়াতে বিকাশৰ লগত আহিছিল যে MSDৰ ভিডিঅ' তো চাওকচোন এবাৰ নাজাৰাটো গোটেই ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা গোটেই ব্ৰহ্মপুত্ৰখন এই শিলটোৰ পৰা যদি যাব কিন্তু বেৰা দিছে কাৰণে নাযাওঁ আৰু সেইখিনি যাব পাৰিম নে থকা বৃহত্তম ৱাটাৰ ছাপ্লাইত গৈ আছোঁ এতিয়া বাট চিৰি বহুত বগা বগা হৈছে আৰু ইয়াতে আমি শেষ কৰিম ভিডিঅ'টো এনেকৈ এইটো পল্লৱ তো আমি ইয়াত আহিছোঁ চাওঁ ওপৰত কি আছে তাকে আমি আহি এই সেই ৰাস্তাটোৰ পৰাই একদম ইয়ালৈ উঠিছোঁ পুৰা ভাগৰ লাগি গৈছে মানে পুৰা তহঁতে চাওঁ কিমান দেৰি যাব পাৰোঁ তো হেল্ল' গাইজ চ' ৱেলকাম বেক ওৱান্স এগেইন জোচ বাঢ়ি গৈছে ভাগৰ বাঢ়িছে কাৰণে জোচ বাঢ়িছে বিকজ মই আছোঁ এতিয়া শুৱালকুছিত একদম টপত মানে ইমান উঠিছোঁ অ' মাই গড আৰু যিখিনি জেগাত আছোঁ সেই জেগাটোৰ বিষয়ে মই নকওঁ ইয়াৰে এজন স্পেচিয়েল ব্যক্তিয়ে ক'ব তো ইয়াৰে হয় অলৰেডি ভিডিঅ'ত দেখি আছে আপোনালোকে আৰু মই তাৰ আগতে মই বস্তুটো আপোনালোকক এবাৰ দেখাই আছোঁ এবাৰ ভিউটো চাই লওক তো দেখিছে ব্ৰহ্মপুত্ৰ নদী আৰু এইটো কি হয় এবাৰ আপোনাক এই মানুহজনে ক'ব এবাৰ তো পল্লৱ এটা বস্তু কোৱা এই যিটো আমি ভিউ দেখি আছোঁ পিছপিনে এইটো একচুৱেলি হয় কি এইটো একচুৱেলি এটা আমাৰ শুৱালকুছিটো গুৱাহাটীলৈকে বুলি ক'ব পাৰি এইটো ধৰক অসমৰ ভিতৰত সৰ্ববৃহৎ শুৱালকুছিৰ এইটো ৱাটাৰ ছাপ্লাই হয় তো নদীৰ পৰা পানী উঠাই ইয়াত মানে বস্তুটো সঞ্চয় কৰা হয় পানীটো এইটো ৱাটাৰ ছাপ্লাই কৰে অলমষ্ট গুৱাহাটীলৈ ঠিক আছে তো চাওক এবাৰ ভিউজ অ' মাই গড লুক এট দিছ চাওকচোন এবাৰ এই নদীৰ পানী আহিছে সেইটো নদীৰ পানী আহিছে ইয়াতে ৰিফ্ৰেছমেণ্ট হৈছে আৰু ইয়াত ষ্ট'ৰ হৈছে কি আচৰিত আৰু এটা বস্তু দেখাই আছোঁ পানীটো ইয়াত যে ফিল্টাৰ হৈছে ইয়াতে গম পাইছা পানীটো ফেন এইটো ফেন কিমান বেয়া মল ওলাইছে চাওক